নমস্কাৰ, মই দীপিকা মেধি দীপিকাছ কিটচেনত আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি লৈ আহিছোঁ দালিৰ বৰ দি বনোৱা থেকেৰা টেঙাৰ জোল। এই জোলখন গৰমত খাবলৈ খুবেই জুতি লগা হয়। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব। ৰেচিপিটোত লগা সামগ্ৰীসমূহ লিখি দিয়া হৈছে, আপোনালোকে তাৰ পৰা চাই বনাব পাৰিব। তেন্তে আহকচোন ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। দালিখিনি সিজাই কোমল কৰি ল'ব। থেকেৰাখিনি পানীত তিয়াই থ'ব লাগিব। শুকান জলকীয়া, কেঁচা জলকীয়া আৰু পাঁচফোৰণ এচিকুট ল'ব। দালিখিনি নহৰু আৰু নিমখ দি মিক্সিত ভালকৈ পেষ্ট বনাই ল'ব। এতিয়া বনাই লোৱা পেষ্টখিনিত হালধি গুড়িখিনি দি ভালকৈ মিহলি কৰি ল'ব লাগিব। থেকেৰাখিনি পানীত তিয়াই থোৱা হৈছে। কেৰাহীটো ভালকৈ গৰম হ'বলৈ দিব। গৰম হ'লে তেলখিনি দি দিব। বেছি তেল ব্যৱহাৰ কৰা নাই, অলপ তেলতে বৰকেইটা ভাজিব লাগিব। এতিয়া চামুচৰ সহায়ত এচামুচকৈ দালিৰ মিশ্ৰণ দি বৰকেইটা ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এটা ছাইড ৰঙচুৱা হ'লে আনটো ছাইডো ঠিক তেনেকৈ ৰঙচুৱাকৈ ভাজি ল'ব। বৰকেইটা ভজা হৈছে, বাকীখিনি বৰো ঠিক তেনেকৈ ভাজি ল'ব লাগিব। সেই বৰ ভজা তেলতে পাঁচফোৰণ, শুকান জলকীয়া আৰু কেঁচা জলকীয়াখিনি দি দিব আৰু সেইখিনি ভালকৈ ফুটিলে তাত সোৱাদ অনুসৰি নিমখ আৰু হালধিখিনি দি অলপ লৰাই দিব। এতিয়া থেকেৰাখিনি পানীৰ সৈতে দি দিব। এটা বাটিত এচামুচ আটা লৈ ল'ব আৰু তাত অলপমান পানী দি দিব। দি সেইখিনি ভালকৈ মিহলি কৰি ল'ব আৰু তাৰপিছত টেঙাৰ জোলখনত সেই পানীখিনি দি দিব। দি ভালকৈ উতল আহিবলৈ দিব। ভালকৈ যেতিয়া উতল আহিব তেতিয়া বনাই লোৱা দালিৰ বৰকেইটা দি দিব। দি জোলখন যেতিয়ালৈকে ঘন হৈ নাহে তেতিয়ালৈকে উতলিবলৈ দিব। খুব জুতি লগা হয় গৰমত এই জোলখন। আপোনালোকে ঘৰত এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। বহুতে বনাব জানেই, যিখিনিয়ে নাজানে সেইখিনিৰ বাবে ৰেচিপিটো চাই ল'ব। এয়া বৰ দিয়া থেকেৰা টেঙাৰ জোল মোৰ ৰেডি হৈ গ'ল। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো ক্লিক কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।